empty hearts and neon lights. The playing with my mind. Gotta get Hi friends, I am Zize. তো আজি আমি জুবিনদাৰ ঘৰলৈ আহিছোঁ জুবিনদাৰ 2019 বাৰ্থডে উপলক্ষে। তো ইয়াত বহুত ভিৰ হৈ আছে আৰু কিছুমানতো আগদিনা ৰাতিৰ পৰা আহি ইয়াতে মানে উপস্থিত হৈছে বাৰ্থডে উপলক্ষে। আৰু জুবিনদাৰ অনুৰাগী গোটেইবিলাক ৰখি আছে তেওঁক, গতিকে আমিও আহিলোঁ, ভালেই লাগিছে আহি। এতিয়ালৈ চাওঁ কি হয়, জুবিনদা কেতিয়া আহে আৰু আপোনালোকে চাই থাকক, আমি সকলোবোৰ দেখুৱাই আছোঁ। আৰু চালোঁ ইফালে আৰু আপোনালোককে দেখাইছোঁ তলৰ ফালে এটা চুইমিং পুল, কিজানি এইটো চুইমিং পুল বনাই আছে, তাতে কিছুমানে খেলি আছে বাচ্ছাবিলাকে ৰাতিপুৱাৰ পৰাই। আৰু এইফালে মানুহবিলাক ইটো ৰখি আছে আৰু সেই আৰু গোটেই মানে ঘৰখন এটা উলাহ মালাহ পৰিৱেশ, মানে থাকি আমাৰ ভাল লাগিছে। সময় 2টামান বাজিছে, কেতিয়া আহে জুবিনদা, আমিও ৰখি আছোঁ, গোটেইবিলাকো ৰখি আছে। তো এই আৰু এইটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে এইটো এটা হ'ল মানে চাংঘৰৰ দৰে, আৰু এইটো হয়তো সম্ভৱ গুৱাহাটী ফেন ক্লাবে এইটো বনাইছে নেকি, তেনেকৈ লিখা আছে। স্পেচিয়েল অলপ দেখাম, এখন মহাৰণ মানে ধেমেলীয়া মহাৰণ চলি আছে ইয়াতে। আপোনাৰ জুবিনদাৰ এইটো কুকুৰটো আছে ভালেকেইটাও, আৰু এইটো কুকুৰটো আৰু লগত বাচ্ছা কেইজনমানো মানে বহুত খেলি আছে। আৰু কুকুৰটো ভাল পাইছে কিজানি, সিও মানে খেলি আছে বাচ্ছা কেইজনৰ লগত, কোনো ধৰণৰ একো মানে প্ৰব্লেমো কৰা নাই, ধুনীয়াকৈ খেলি আছে। আৰু আপোনালোকে চাওক, হাঁহি উঠিব, মোৰতো হাঁহিয়ে উঠি আছে, চাই থাকক। just to find somewhere that finally feels like home. মানে এটা বলৰ কাৰণে ইয়াতে যুদ্ধখন কৰি আছে, গোটেই যুদ্ধখন। আৰু আমিও আহিছিলোঁ এইবিলাক নাহৰৰ পুলি লৈ, এনেকৈ ৰেডি হৈ আহিছিলোঁ কেতিয়া আহে। আৰু ইহঁতে কিন্তু টাইমটো ধুনীয়াকৈ পাছ কৰাই দি আছে। মানে ইহঁতক চাই মানুহবিলাক বেছিভাগ উৰি গৈছে আৰু বৰ হোৱা নাই কোনো। বহুত কথাই ৰখি আছে, আমিওতো ৰখি আছোঁ, কি হয় নাহিবই চাগে, কিছুমানে কোৱা শুনিছোঁ আৰু নাহিব, বিশেষ কাৰণবশতঃ কিবা নাহিব কিজানি এইবাৰ বাৰ্থডেত খাৰঘূলিলৈ। আৰু নাহিলেও একো কথা নাই, আপোনালোকক এই ভিডিঅ'টোতে আমি দেখুৱাই দিম। আমি আকৌ কালি পৰহিৰ ভিতৰত আহিম, এদিন দেখুৱাই আছোঁ আপোনালোকক। আৰু দেখিছে এয়া এইটো গেটত মানে গধূলি দৃশ্য। হাই ফ্ৰেণ্ডছ, তো আমি এদিন আহিলোঁ আকৌ বাৰ্থডেৰ পিছত, সেইদিনাও লগ নাপালোঁ। তাৰপিছত আকৌ ছেকেণ্ড দিনা আজি আহোঁতে লগ পালোঁ, কিন্তু এতিয়া জুবিনদা ক'ৰবাত যাবলৈ ওলাইছে এতিয়া, আৰু আমি ভালদৰে কথা পাব নাপাম। হ'লেও আপোনালোকক দেখুৱালোঁ, আমাৰ দেখুৱাব বহুত মন আছিলে আৰু এইখিনি কষ্ট কৰি আছোঁ, আগলৈ কৰি যাম। আপোনালোকে আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবা কেতিয়াবা জুবিনদাৰ ঘৰত আহিব বিচাৰে, মই গুৱাহাটীতে থাকোঁ, কিবা প্ৰব্লেম মোক ফেচবুকত বা য'তে নহওক ইউটিউব চেনেলটো কমেণ্ট কৰিব পাৰিব, মোক সুধিব পাৰিব, মই গুৱাহাটী থাকোঁ, আপোনাক জনাই দিম আৰু হেল্প কৰিম। চাই থাকিলে কিবা চাই থাকিব মন যায়, এইটো এটা বৰ আচৰিত কথা হয়। আৰু আমি তেনেকৈ থাকিলে এতিয়া তেওঁ যাবই, ক'ৰবাত যাব ওলাইছে। আৰু কেতিয়াবা আমি ছেকেণ্ড টাইম দেখুৱাম, কিন্তু আপোনালোকে কৈছোৱেই ছাবস্ক্ৰাইব।